নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ পাকঘৰলৈ আহকচোন আজি এটা মই নতুন ৰেচিপি লৈ আহিছোঁ মই কিদৰেনো বনালোঁ আপোনালোকক এবাৰ দেখাওঁ তাৰ বাবে মোক লাগিব সুজি একাপ চেনি একাপ লগতে ইলাচি দুটা পানী এগিলাচ গাখীৰৰ 10 টকা পেকেট এটা আৰু ঘি এচামুচ প্ৰথমতে চিৰাপৰ বাবে চেনি একাপ দিলোঁ ইলাচি দুটাও দি দিলোঁ আৰু পানীখিনি দিলোঁ এতিয়া অলপ সময়ৰ বাবে লৰাই দিলোঁ যাতে চেনিখিনি তলত লাগি নাযায় এতিয়া কেৰাহীত ঘি অলপ দিম তাৰপিছত চুজিখিনি দি তাৰ কেঁচা গোন্ধটো নাইকিয়া কৰিবলৈ 2-3 মিনিট সময়ৰ বাবে মই ভাজি ল'ম অলপ সময়ৰ বাবে এতিয়া চুজিখিনি ঠাণ্ডা হ'বলৈ দিলোঁ এতিয়া আকৌ এই কেৰাহীত গাখীৰ অলপ দি পাউডাৰ গাখীৰ দিলোঁ 3 চামুচ ভালদৰে উতলিবলৈ দি তাত লাহে লাহে মই চুজিখিনি অলপ অলপকৈ ঢালি দিলোঁ চেনিৰ চিৰাপটো অলপ আঠা আঠা হোৱা যেন পালে অফ কৰি দিব গেছটো এতিয়া চুজিখিনি ঢালি দিছোঁ অলপ অলপকৈ যাতে গোটা বান্ধি নাযায় এনেদৰে লৰাই থাকিব যেতিয়া গোটেইখিনি একেলগে গোট খোৱা যেন হ'ব তেতিয়া আপোনালোকে গেছ অফ কৰি কেৰাহীৰ পৰা নমাই থ'ব প্লেট এখনত পিছত মই ঘি 2 চামুচ দি ভালদৰে মঠি ল'লোঁ কোমল হোৱাকৈ গৰমে গৰমে মঠিব ঠাণ্ডা হ'বলৈ নিদিব যদি ঠাণ্ডা হয় টান হৈ যাব মঠি হোৱাৰ পিছত সৰু সৰুকৈ লাড়ু বনাব মই দুটা ডিজাইনত বনালোঁ এটা দীঘলকৈ আৰু এটা গোলকৈ কৰিলোঁ এতিয়া কেৰাহীত ৰিফাইন গৰম কৰি ল'ম বেছি উতলিবলৈ নিদিব অকণমান গৰম হওঁতে তাত বলকেইটা পেলাই দিব কম কমকৈ দিব বেছিকৈ নিদিব নহ'লে ফাটি যোৱাৰ চান্স থাকে এনেদৰে তেলখিনি ওপৰত অলপ অলপকৈ ছটিয়াই দিব আৰু যেতিয়া ৰঙচুৱা হ'ব তেতিয়া তেলৰ পৰা উঠাই আগতে বনাই থোৱা চিৰাপখিনিত এটা এটাকৈ দি দিব এনেদৰে অলপ লৰাই দিব যাতে চেনিৰ ৰসটো সোমাই যায় তেনেদৰে মই গোটেইখিনি ভাজি ল'লোঁ ভাজি লৈ পেলাই চেনিৰ চিৰাপত থ'লোঁ 1 ঘণ্টাৰ বাবে এক ঘণ্টাৰ পিছত মই চেনি চিৰাপৰ পৰা কেইটামান উঠালোঁ
চাওকচোন কিমান কোমল হৈছে। আপোনালোকক এটা কাটি দেখুৱাম, চাবচোন কিমান ধুনীয়া হৈছে। কিমান সফ্ট হৈছে। যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে তেন্তে হ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। লগতে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো এবাৰ ক্লিক কৰি দিব, যাতে মোৰ আহিব লগা ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই যায়। ধন্যবাদ।